হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া মই মাছ কাটি আছোঁ। মায়ে পঠাইছে, আজি খাম আৰু। মায়ে মৰমতে পঠাইছে, এতিয়া কাটি আছোঁ। স্কুলৰ পৰা আহিয়ে কাটিলোঁ। ড্ৰেছ চেঞ্জ কৰা নাই, বহুত দেৰি হ'ল, সেইটো কাৰণে সোনকালে কাটি ল'লোঁ। এতিয়া কাটি মেলি গা পা ধোৱাৰ পিছতহে শাক পাচলি বনাম। এতিয়া আপোনালোকেও চাই থাকক। এইফালে ৰৈ থৈছিলোঁ, বেছি হোৱা নাই, কেইটামান ফুল আছে। এইটো ডাঙৰ ডাঙৰ হ'ল। চাৰিওফালে আছে দুটা তিনিটা চাৰিটামান কাঢ়িলোঁ। এই মাছ লগত খাম, মজাকৈ খাম আজি। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ। খাম আজি। মাছটো ফ্ৰাই কৰি লওঁ এতিয়া। লাহে লাহে বহুত গৰম স্কুলৰ পৰা আহিয়ে মাছ চাছ কাটিলোঁ। এতিয়া ফ্ৰাই কৰি লওঁ। তেলটো গৰম হ'লেই গেছটো আছিল, কিন্তু আমি গেছত অকল ভাতে বনাওঁ, চব্জি নবনাওঁ। আমি খৰিৰ লগতে চব্জি বনাওঁ। এতিয়া ফ্ৰাই কৰি লওঁ মাছখিনি। এতিয়া আপোনালোককো দেখুৱাই থাকিম। বেছি একো নবনাওঁ, এইটোৱে বনাম অকল। মজা মাছ আজি বহুত দিনৰ পিছত খাম। গেছটো ভাজি লওঁ এতিয়া। চিম্পলকৈ বনাম ঘৰুৱা চব্জি। মছলা পাতি লওঁ। এনে পিঁয়াজ জলকীয়া দিলোঁ, জলকীয়া দি এতিয়া সদায় মছলা নাখাওঁ যে, আমি চিম্পলকৈ খাওঁ। বেছি মছলা খালে গেছ হয়, মানে এইটো বহুত গৰম বহুত ভাজি লওঁ এতিয়া। এনেকৈ 2 চামুচমান দিলোঁ। এনেকৈ খাওঁ সদায়, একো নিদিওঁ মছলা পাতি। কমপ্লিট ভিডিঅ' বনোৱা নহ'ল, এতিয়া ঘৰুৱা চব্জি বনাইছোঁ। মাছ দিলোঁ, চিম্পুলকৈ বনাইছোঁ, একো দিয়া নাই। অকল এইটো দিয়ে খাম আজি, একো দিয়া নাই। ইহঁত দুটাক ভাত বাঢ়িলোঁ, এতিয়া ভাত দি লওঁ। কেমেৰাত নাহে বোলে তাই, অকল ভাত মজা পাচলিৰ মাত্ৰ 3টা জলকীয়া দিছিলোঁ, এইটো খাব নোৱাৰে, তাক জ্বলা লাগিছে বোলে। পানী এবাৰ ভাত এবাৰ খাই আছে।